হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা মই ক্লাছলৈ যাবলৈ ৰেডি হৈ লৈছোঁ। তাৰপাছত এয়া ক্লাছ আহি পালোহি আৰু ক্লাছখিনি কৰি ল'লোঁ। আৰু আজি গোটেইকেইটা আহিছে, যিহেতু আজি লাষ্ট ক্লাছ, ইয়াৰে পাছত আৰু ক্লাছ নহয়, এক্সাম আহি পালেহি, সেইবাবে। আৰু এয়া 6th চেম আমাৰ কমপ্লিট হৈ গ'ল। তাৰপাছত এয়া ফেয়াৰৱেলৰ বাবে ইনভাইট কৰিবলৈ জুনিয়ৰখিনি আহিলে আৰু আমাক এনেদৰে ইনভাইট কৰি থৈ গুচি গ'ল। আৰু তাৰপাছত আমি ইয়াৰ লগৰখিনিৰ লগত অকণমান হাঁহি ধেমালি কৰিলোঁ। তাৰপাছত ভাবিলোঁ যে এটা সৰুকৈ চেলিব্ৰেট কৰা যাওক ছাৰ মেমহঁতৰ লগত, যিহেতু এই 3 বছৰীয়া যাত্ৰাৰ আজি অন্তিমটো ক্লাছ, সেইবাবে এয়া ছাৰহঁতক কেক কাটিবলৈ দিলোঁ। আৰু মই এই মোমেণ্টটো মোবাইলতে ভিডিঅ' কৰি স্মৃতি হিচাপে ৰাখি থলোঁ। তাৰপাছত এয়া ছাৰহঁতক কেক কাটিবলৈ দিলোঁ আৰু ছাৰহঁতে কেক কাটিলে, আমাক শুভেচ্ছা দিলে আৰু এখোজ আগুৱাই যাবলৈ। আৰু এইখিনি হোৱাৰ পিছতে মই এয়া পাৰ্লাৰলৈ বুলি আহিলোঁ, যিহেতু থ্ৰেডিং কৰিব লগা হৈছিল, বহুত দিন কৰা হোৱা নাই, সেইবাবে। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। থেংক ইউ এভৰিৱান।